মৰ্নিং এভৰিৱান, সকলো কেনে আছে? আশা কৰোঁ সকলোৱে ভালেই আছে। আজিও মোৰ একেই দশা দিয়ক, একদম বেয়া। মই সদায় ভাবোঁ ইমান যে ঠাণ্ডা, দেৰিকৈ উঠিম, 9-10 বজাত উঠিম, বাট মোৰ কেতিয়াও এনেকুৱা নহয়। আজিও মায়ে সোনকালে উঠাই দিছে, কাৰণ মা হস্পিটেলত যাব আৰু মই লৈ যাব লাগে। মাৰ মানে সৰু এটা এক্সিডেণ্ট হৈছিলে। আৰু এইফালে ইমান ৰাতিপুৱা সৰু সৰু আলহী কেইজনীমান আহিছে মোৰ হাজবেণ্ডৰ ঘৰৰ ওচৰৰ পৰা মোক চাবলৈ। সিহঁতৰ নেকি মোলৈ বহুত মনত পৰি আছিলে। বহুদিন ভাবিছিলে আহিম বুলি, বাট আহিব পৰা নাই। আজি শুক্ৰবাৰ হয়, মাদ্ৰাছা বন্ধ, সেই চান্সতে মোক চাবলৈ আহিলে বোলে। ব'লকচোন চাওঁগৈ কোন কাৰ ইমান। আমাৰ টিকিলি আলহী কেইজনীমান, আপোনালোকক কৈছিলোঁ ন, এইকেইজনীয়ে হয়। তো সিহঁতে চাহ খাই আছে। মই মানে ময়দা অলপ গুলি লৈছিলোঁ পিঠা বনাম বুলি, মানে একদম বনাব নিদিয়ে। আৰু বনোৱাটো দূৰৰ কথা, চাহখিনিও খাব বিচৰাই। ইমান লাজ কৰিছে যে, মানে মোৰ হাজবেণ্ডৰ ঘৰত যেতিয়া মোৰ লগত থাকে তেতিয়া সেনেকুৱা নহয়, বাট আমাৰ ঘৰত আহিছে, মাক দেখা পাইছে কাৰণে লাজ কৰিছে চাগে। মানে বহুত জোৰ জবস্তি কৰিছোঁ পিঠাখিনি বনাব, একদম নিদিলে। তাৰপিছত মই চাহেৰে আৰু মুড়িৰে দিছোঁ। সিহঁতে সেইখিনিও নাখায়, মানে জোৰ জবস্তি কৰি মই খুৱাই আছোঁ। দেখা পাইছেনে, সিহঁতৰ কাৰণে গুলি থৈছিলোঁ ময়দা। সেয়া ময়দা, সিহঁতেতো মোক পিঠা বনাব নিদিলেই চান্স, আৰু সেইখিনি পিঠা সিহঁত যোৱাৰ পিছত মই বনালোঁ। চাওঁতে চাওঁতে 8টাই বাজি গ'ল, আৰু বনাই কেনে মই এইখিনি ধুনীয়াকৈ তেলত মাৰি দি আছোঁ, কাৰণ আমাৰ দেৰিয়ে হৈ গৈছে। মাৰ অলৰেডি টিকেট কালিয়ে কৰা আছিলে, তো সোনকালে যাব লাগিব। সোনকালে গ'লে মাৰ অলপমান ট্ৰিটমেণ্টটো সোনকালে শেষ হ'ব, আৰু আমি কিবা এটা শ্বপিঙো কৰিম বাৰু। চাওঁতে চাওঁতে আমি হস্পিটেল আহিয়ে পালোঁ, আৰু মাক দেৰি নকৰাকৈ ভিতৰত সোমাই দিলোঁ ট্ৰিটমেণ্টৰ কাৰণে। কাৰণ ট্ৰিটমেণ্ট হোৱাৰ পিছতহে আপোনাৰ আকৌ এক্সৰে কৰিবৰ কাৰণেও যাব লাগিব। তো ইয়াতো আমি ৰখিব লগা নহ'ল, বাট এক্সৰে ৰুমতো ৰখিব লাগিব ন, কাৰণ তাততো বেলেগ মানুহ আছে চাগে। সেয়া মাৰ ট্ৰিটমেণ্ট শেষ হোৱাৰ পিছত এক্সৰে কৰিবৰ কাৰণে ৰুমৰ ভিতৰত সোমালে। তো আমি মই ভাইটিয়ে বাহিৰতে ৰখি আছোঁ, আৰু কিনো কৰিম, বাহিৰৰ পৰিৱেশখিনিকে চাই আছোঁ। আৰু মাৰ যে এক্সিডেণ্ট হৈছে বুলি কৈছিলোঁ, মাৰ এক্সিডেণ্ট হৈছে মানে অলপমান পিছল খাই পৰিছিলে, আৰু পিছল খাই পৰি হাতত মানে অলপ কষ্ট পাইছে। তাকে সেইখন হাত লৈ অলপ কাম কৰি প্ৰব্লেম পাইছে। তো কি হৈছে সেইখিনি চাবতো লাগিব ন। তাকে এতিয়া ৰিপৰ্টটো আজি নিদিয়ে বাৰু, ৰিপৰ্ট কালিহে দিব বাৰু। একো কথা নাই, দাদাই লৈ যাব পাৰিব। ফাইনেলি আমাৰ হস্পিটেলৰ কাম শেষ, আৰু এইফালে আমি শ্বপিং কৰিবলৈ গৈ আছোঁ। বাজাৰত সোমাই আছোঁ বাৰু, চাওঁগৈ কি পচন্দ হয়। পচন্দ নহ'লে আকৌ বিশালত যাব লাগিবই। তাকে অলপমান সোমাই কেনে চাই আহোঁ। ভাইটিয়ে আগতীয়াকৈ দৌৰি গৈছে। সৰু ল'ৰা ছোৱালী জানেই কেনেকুৱা, কাৰণ তাৰ শ্বপিং আজি বহুত বেছি আছে। আৰু মই মানে বেছি একো নহয়, চুৱেটাৰ এটাকে চাবলৈ গৈছোঁ। পচন্দ হ'লেহে ল'ম দেই। মোৰ কিন্তু চুৱেটাৰ বাজাৰত পচন্দ হোৱা নাই, আৰু পচন্দ নোহোৱাত মই টেডি বিয়াৰ চাবলৈ গ'লোঁ, কাৰণ আই লাভ টেডি বিয়াৰ, মই বহুত ভাল পাওঁ। সিহঁতে মানে এইফালে মোৰ ভাইটিয়ে এতিয়াও পেণ্ট চইচ কৰিবই পৰা নাই, আৰু মোৰো ইয়াত একো পচন্দ হোৱা নাই। তাকে মই বিশালতহে যাম, তাতেই ল'মগৈ। ভাইটিৰ শ্বপিং হৈ গ'ল, বাট মোৰ চুৱেটাৰটো হোৱা নাই। গোটেইখিনি শেষ হোৱাৰ পিছত আমি এতিয়া আহিলোঁ হোটেলত। মই বাৰু ঘৰৰ পৰা ভাত খায়েই আহিছিলোঁ, কিন্তু মায়ে খোৱা নাছিলে। তাকেই কিবা এটা খুৱাই লওঁ বুলি হোটেলতে সোমালোঁ। আহি কেনে কিয় বা আহিছিলোঁ আৰু কিয় বা আহিলোঁ, সেনেকুৱা চবৰে লাগেনে যোৱাৰ সময়খিনিত, হয়নে? আৰু অহাৰ সময়খিনিত কেনেকুৱা লাগে, ব'লা যাওঁ, মনটো ভাল লাগিব, হয়নে? বাৰু ইমানতে ভিডিঅ'টো শেষ কৰিলোঁ। কেনেকুৱা পালে?